120 মিটাৰ পূৰণ 160 মিটাৰ জোখৰ এখন আয়তাকাৰ পথাৰৰ পৰা 40 মিটাৰ পূৰণ 60 মিটাৰ জোখৰ আয়তাকাৰ টুকুৰা কিমানটা পাব পাৰি? এই আয়তাকাৰ পথাৰখনৰ আমি কি উলিয়াই ল'ব লাগিব? কালি। তাৰপিছত আয়তাকাৰ টুকুৰাৰ কালি উলিয়াই ল'ব লাগিব। কালি উলিয়াব হ'লে আমি পূৰণ কৰি দিলে হ'ল। প্ৰথমতে আমি পথাৰখনৰ কালিটো উলিয়াই লওঁ, পূৰণ কৰি দিম 120 আৰু 160 হ'লে 0 6 এইখিনি যোগ কৰি দিম 0 0 2 9 1 হ'লে এয়া হ'ল আয়তাকাৰ পথাৰখনৰ কালি। কিমান পালোঁ? 19,200 কি লিখিব লাগিব ইয়াত? মিটাৰ, বৰ্গ মিটাৰ। বৰ্গ মিটাৰ। তাৰপিছত আমি আয়তাকাৰ টুকুৰাটোৰ কালি উলিয়াব লাগিব, পূৰণ কৰি দিম। এনেকৈ 40 আৰু 60 পূৰণ কৰি দিম। ইয়াৰ এটা শূন্য, ইয়াৰ এটা শূন্য, দুটা শূন্য, 6 4 24 কিমান পালোঁ? 2400 বৰ্গ মিটাৰ। এতিয়া কি কৰিবা? আয়তাকাৰ পথাৰখনৰ কালি আয়তাকাৰ টুকুৰাটোৰ কালিৰে হৰণ কৰি দিব লাগিব। হৰণ কৰি দিম চাবাচোন কিমান? ইয়াক 19,200 2400 হৰণ কৰি দিম। এতিয়া কি কৰিম? ইয়াৰ শূন্য কাটি দিলে, ইয়াৰ শূন্য কাটি দিলে, মানে ইয়াত 24 আছে। ইয়াত 19 ধৰিলে সৰু হ'ব, সেইকাৰণে 2টো ধৰি ল'ব লাগিব। এতিয়া কেইবাৰ দিব লাগিব? এনেকৈ 24টো লিখি ল'বা, 1 2 3 এনেকৈ 24 24 হয়নে? 48 3 4 12 হাতে গ'লে 3 6 7 হয়নে? আমি 192 উলিয়াব লাগিব। তাৰমানে আমি কিমান পূৰণ কৰিব লাগিব? 8 বাৰ দি চাওঁ। 8 4 32 2 3 8 2 16 16 3 19 কেইবাৰ দিব লাগিব? 8 বাৰ। 8 192 হয়। তাৰ উত্তৰটো কি? 8। তাৰমানে আয়তাকাৰ টুকুৰা কিমানটা পাব পাৰি? 8টা। এই ইমানটো জোখৰ এখন আয়তাকাৰ পথাৰৰ পৰা ইমানটো জোখৰ আয়তাকাৰ টুকুৰা কিমানটা পাব পাৰি? 8টা। বুজি পাইছা? এইদৰে উলিয়াব লাগিব।